কৰিম বিটিচিত বিপিএফ বিজেপিৰ মিত্ৰতা চূড়ান্ত रायजो राजा नोंथांमोन फिन खेबसे फैफिनलायबाय तो जायफोरा इन्टारेस्ट मोनो एसेब्लाबो नायलांनो हागोन आरोना तो समा जेसेबांनो बारलांदों मोजां मोजां आपडेट्सफोरा ओंखारबोगासिनो दङ निस्सय गोदान सरकारा दाफुंलांजाबायब्लाबो दासिमबो माने पलिटिकेलि सावरायनाया जोबाखै जानांगौ तो बिबारजों नांगालजोंसो जासिगोन बायदि आरोना एबारावहाय तो बिबारनिफ्रायबो माने सानै एम मोनगोन जाहैदोंना तो जोङो मैयाहायनो निउसफोर नुनो मोन्दोंमोन नाथाय आङो लाबोनाय जायाखैमोन लेटलिबाबो नैबे आपडेट्सखौ लाबोनाय जाबाय आरोना आं क्लिप्सखौ होलांगासिनो কৰিম বিটিচিত বিপিএফ বিজেপিৰ মিত্ৰতা চূড়ান্ত একেলগে কাম কৰিব বিপিএফ আৰু বিজেপিয়ে আমি জনাই আছো বিটিচিত বিপিএফ আৰু বিজেপিয়ে একেলগে কাম কৰিব বিটিচিত একেলগ হল হাগ্ৰামা আৰু কিমন্ত বিটিচিৰ উন্নয়নৰ স্বাৰ্থত একেলগে কাম কৰিব বিজেপি বিপিএফে বিটিচিৰ ৰাজ্যৰ উন্নয়নৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এমসিএলএ বিজেপিৰ এমসিএলএ বিজিত গৌড়া নাৰ্জাৰীক বিটিচি বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিজিত গৌড়া নাৰ্জাৰী হৈছে বিজেপিৰ এমসিএলএ বিজেপি দলৰ দৰঙাজুৰি পৰিষদৰ এমসিএলএ বিজিত গৌড়া নাৰ্জাৰী অচিৰে অমিত শাহক সাক্ষাৎ কৰিব হাগ্ৰামা মহিলাৰে ইতিমধ্যে দিল্লীত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে দুগৰাকীকৈ ইএম লাভ কৰিব মুখ্যমন্ত্ৰীৰ সৈতে হাগ্ৰামা মহিলাৰ সঘনাই যোগাযোগ চলি আছে